ভন্টি ভাল হাৰ্ড পাছা নে ইজি পাছা ইজি ইমান টান কেনেকুৱা এক্সাম ভালে এক্সাম ভন্টি কেনেকুৱা হ'ল গ'ল কেনেকুৱা হ'ল এক্সাম ভন্টি ভালে হ'ল হাৰ্ড পাছা নে ইজি পাছা আমি এতিয়া মেট্ৰিক চেণ্টাৰ আৰু ইয়াত এটা পৰিৱেশ দেখিছে একদম এইটো এটা ভাল লগা পৰিৱেশ আৰু ভিতৰত বোলে সোমাবলৈ দিলে আহি পোৱা দেৰি হ'ল ভন্টি ভালকৈ দিবা এক্সাম দেই বলক যাওঁ বলক হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 সকলোৱে গম পাইছে আজি বহু অপেক্ষাৰ পাছত আজি আহি সেই বিশেষ দিনটো আহি আমাৰ মাজত উপস্থিত হ'লহি মানে আজি হৈছে আপোনাৰ SSLCৰ ফাইনেল এক্সাম আৰু সকলোৱে আজি যেহেতু এক্সাম দিবলৈ গৈছে এটা ভাল লগা মুহূৰ্ত আৰু বতৰো একেবাৰে একদম মেট্ৰিক পৰীক্ষা SSLC এক্সাম দিয়া বতৰ দিছে আৰু যি নহওক সকলোলৈকে মোৰ ফালৰ পৰা প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালে ভালে এক্সামবিলাক দিয়া প্ৰত্যেকটো বিষয় ভালদৰে দিয়া তোমালোকে এটা ভাল ৰিজাল্ট কৰা তাৰে আশা কৰিম আৰু আজি মই গৈ আছোঁ এতিয়া মই পঢ়ি অহা স্কুললৈ আৰু তাতে যিহেতু আমাৰ মেট্ৰিকৰ চেণ্টাৰ পৰে আৰু সেই চেণ্টাৰলৈ যাম চেণ্টাৰত কিছু পৰিৱেশ আপোনালোকক দেখাম আমাৰ ঘৰৰ ওচৰৰ ভণ্টি ভাইটি বহুকেইজনে এবাৰ কেণ্ডিডেট আছে আৰু তেওঁলোককো শুভেচ্ছা এটা জনাম গতিকেলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এটা সুন্দৰ ভিডিঅ' মজা ভিডিঅ' জুই ভিডিঅ' হ'বলৈ গৈ আছে বলক একদম মেট্ৰিকৰ চেণ্টাৰত আপোনালোকক আৰু আমি এতিয়া গাড়ীত উঠি লওঁ তাৰপৰা আমি চেণ্টাৰলৈ যাম এই চেনাদা গাড়ীতে উঠি ল'লোঁ চেনাদা তাৰপৰা শুই আছে ঐ শুই বোলে চেণ্টাৰলৈ আৰু এতিয়া আমি এতিয়া আৰু শুইহেঁত আহি আছে আমি যাম তাৰপিছত আপোনালোকক দেখাম চাই থাকিব ৰাখিব নোৱাৰে তৰুণসকল আহি পালোহি আমি এতিয়া মেট্ৰিক চেণ্টাৰ আৰু ইয়াত এটা পৰিৱেশ দেখিছে একদম এইটো এটা ভাল লগা পৰিৱেশ আৰু ভিতৰত বোলে সোমাবলৈ দিলে আহি পোৱা দেৰি হ'ল ভণ্টি ভালকৈ দিবা এক্সাম দেই আৰু আহি পোৱা অকণমান দেৰি হ'ল চবকে সোমাব দিলেই ইহঁতি আহিলেই সিহঁতি মেট্ৰিক দিবি নেকি ইহঁতি এইবাৰ আকৌ দিম বুলি আহিছোঁ অঁ বলক যাওঁ বলক এক্সাম তোমাৰ আছে নি আমাৰ ককাইদেউ আছে নি এক্সাম কোনে দি আহিছে SSC নহয় মেট্ৰিক CRPF নে এই বঢ়িয়া এইটো চকুটো ৰঙা হৈ আহিছে SSC দিব ই শইকীয়া যোৱা ই 1 নম্বৰ কাৰণে নাপালে এবাৰ 1 নম্বৰটো পাব লাগিব কিন্তু হেৰিয়ত মানে কি অহা দেৰি হ'ল চেণ্টাৰত অহা যিহেতু দেৰি হ'ল সেইকাৰণে আমি এতিয়া আকৌ আমাৰ বৰবাম তিনিআলিলৈ আহি আছোঁ বৰবাম হাইস্কুলৰ পৰা এতিয়া তিনিআলি আহি আছোঁ তিনিআলিটো সোমালে অলৰেডি সোমাই গ'ল কিন্তু তথাপিও এবাৰ কেনি মাৰি আহোঁ বুলি আহিছোঁ বাকী লগ পাই থাকিম আপোনালোকক আজি মজাকৈ মানুহ দেখিলে নাই মানুহ কেনেকুৱা দেখিছে নাই আমাৰ চেণ্টাৰত এনেকুৱা হয় মানুহ আহিছিলোঁ মানে তিনিআলিলৈ তিনিআলিত মানুহজন সোমাই গ'ল দেৰি হ'ল অহা ইহঁতক লগ পালোঁ বহুত দিনৰ মূৰত ঐ এইফালে চাই দে এই তুহিনে চাই দে লাজুকী বাই আৰু ঠাকুৰহঁতেও আছে ঠাকুৰহঁতে আৰু এনেকৈ চব বহি আছে এতিয়া পুলিচে 100 মিটাৰ আঁতৰলৈ খেদিছে আৰু 100 মিটাৰ আঁতৰত আমি যিহেতু গাইজ মই গুচি আহিছিলোঁ আৰু যোৱা মোৰ দেৰি হৈছিলে দেৰি হোৱাৰ কাৰণে মই এতিয়া গুচি আহিলোঁ এতিয়া প্ৰায় 11:30 মান বাজিছে আৰু এতিয়া মই আকৌ চেণ্টাৰলৈ যাওঁ বুলি ওলাই আহিছোঁ চেণ্টাৰত আজিনো যুদ্ধখনত কিমান তেওঁলোকে সৈন্য মাৰিলে তাকে সুধিবলৈ যাওঁ আজি যিহেতু ইংলিছৰ পৰীক্ষা কেনেকুৱা হৈছে এক্সাম পেপাৰটো কেনেকুৱা আহিছে তেনেকুৱা ধৰণৰ আপোনালোকে দেখিব চাই দিব ভিডিঅ'টো সময় হৈছে প্ৰায় এতিয়া 11:50 আৰু 10 মিনিট আছে 10 মিনিটৰ পাছত কইদেউ এতিয়াহে আহিছে
বাইদেউ কাৰণ এটা হ'ল অহা কি কাৰণ বাৰু কোৱা এটা বগৰী পাৰি খাই আছো আমি একদম ভালে হ'ল ভাল হ'ল নে ভণ্টি কেনেকুৱা হ'ল একদম কেনেকুৱা হ'ল ভালে ভাল হ'ল হাৰ্ড আহিছে নে ইজি আহিছে হাৰ্ড আহিছে কেনেকুৱা হ'ল একদম ভালে হ'ল ভাল হ'ল একদম ভাল হ'ল নে ভালে ছোৱালী একদম কেনেকুৱা হ'ল একদম কেনেকুৱা হ'ল কেনেকুৱা হ'ল একদম ভাল হ'ল হাৰ্ড নে ইজি হাৰ্ড আহিছে নে ইজি আহিছে একদম কেনেকুৱা হ'ল একদম কেনেকুৱা হ'ল কেনেকুৱা হ'ল একদম ভালে হ'ল ভাল হ'ল ভাইটি একদম কেনেকুৱা হ'ল একদম ভাল হ'ল ভাল হৈছে নে এই ভণ্টি এতিয়া আহিলে একদম কেনেকুৱা হ'ল ভাল হ'ল হাৰ্ড আহিছে নে ইজি আহিছে কুৱেশ্যন বহুত হাৰ্ড নে হাৰ্ড আহিছে ভাইটি একদম কেনেকুৱা হ'ল ভালে হ'ল ভালে হ'ল নে হাৰ্ড নে ইজি কি প্ৰশ্ন কাটিছে আৰু কেনেকুৱা হ'ল একদম একদম কেনেকুৱা হ'ল ভাইটি ভালে হ'ল ভণ্টি একদম কেনেকুৱা হ'ল ভাল হৈছে ভাল হৈছে নে কেনেকুৱা হৈছে ভাল হৈছে হাঁহি হাঁহি আহিছে আৰু ভাল হৈছে যেন পাইছোঁ ভাই একদম কেনেকুৱা হ'ল হাঁহি হাঁহি আহিছে একদম ভালে হ'ল ভাল হ'ল নে হাৰ্ড নে ইজি আহিছে ইজি আহিছে নে হাৰ্ড আহিছে ইজি আহিছে নে হাৰ্ড আহিছে থিয়ৰী হাৰ্ড ইজি আহিছে নে জুই জুই নে একদম কেনেকুৱা ভণ্টি একদম কেনেকুৱা হৈছে ভালে হৈছে ভণ্টি একদম কেনেকুৱা হ'ল ভালে ভাল হৈছে হাৰ্ড নে ইজি আহিছে হাৰ্ড আহিছে কেনেকুৱা হ'ল একদম ভণ্টি বেয়া হাৰ্ড আহিছে নে ইজি আহিছে বেয়া বেয়া হ'ল আহিছে বহুত টাফ আহিছে বহুত একদম কেনেকুৱা হ'ল একদম ভাল একদম ভাল নে একদম কেনেকুৱা হ'ল একদম ধুনীয়া বঢ়িয়া হৈছে নে আলু পাম আলু বাবা কেনেকুৱা হৈছে একদম মজা 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 হ'ল একদম কেনেকুৱা হ'ল ভণ্টি ভালে হৈছে ভাল হৈছে নে একদম ফাটাফাটি ফাটাফাটি আছে একদম কেনেকুৱা হ'ল ভাল হৈছে একদম কেনেকুৱা হ'ল হাৰ্ড নে ইজি হাৰ্ড নে ইজি হাৰ্ড আহিছে নে ইজি আহিছে হাৰ্ড আহিছে নে ইজি আহিছে হাৰ্ড আহিছে নে ইজি আহিছে ইজি 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 আহিছে ইজি আহিছে কেনেকুৱা হ'ল একদম একদম কেনেকুৱা হ'ল ভালে হ'ল ভালে হ'ল একদম ভাই একদম কেনেকুৱা হ'ল একদম কেনেকুৱা হ'ল ভণ্টি ভাল হ'ল ভাইটি হাৰ্ড আহিছে নে ইজি আহিছে জি আহিছে জি আহিছে নে বেছিয়া নাই থিয়ৰী কেমন থাকি আহিছে অঁ ঠিক আছে ঠিক আছে পঢ়াবিলাক আহিলে নে পঢ়াবিলাক আহিছে আহিছে পঢ়াবিলাক আহিছে আহিছে পঢ়াবিলাক আহিছে কেনেকুৱা হ'ল একদম একদম কেনেকুৱা হ'ল ভণ্টি ভাল হৈছে কেনেকুৱা হ'ল ভণ্টি একদম ভণ্টি কেনেকুৱা হ'ল একদম ভালে হ'ল হাৰ্ড আহিছে নে ইজি আহিছে কুৱেশ্যন ইজি পাইছা ঠিকে আছে দিয়া এই কেনেকুৱা হ'ল একদম মোটামুটি মোটামুটি কৈছে নে মোটামুটি ভাইটি একদম কেনেকুৱা হ'ল ভালে হ'ল হাৰ্ড নে ইজি ভাল হৈছে হাৰ্ড আহিছে নে ইজি আহিছে ইজি বহুত ইজি আহিছে হাৰ্ড আহিছে নে ইজি আহিছে ইজি পাইছা নে হাৰ্ড পাইছা কুৱেশ্যন কেনেকুৱা পাইছা পঢ়া হ'লে পাৰিলোঁ নপঢ়িলোঁ নপঢ়িলা বঢ়িয়া বঢ়িয়া কেনেকুৱা পালা ভাইটি একজাম দি একজাম কেনেকুৱা হ'ল নাম নহয় ভালে হ'ল ভালে হ'ল ভণ্টি ভাল হাৰ্ড পাইছা নে ইজি পাইছা কেনেকুৱা হ'ল একজাম ভালে ভাল হ'ল একজাম ভণ্টি কেনেকুৱা হ'ল গ'ল কেনেকুৱা হ'ল একজাম ভণ্টি ভালে হ'ল হাৰ্ড পাইছা নে ইজি পাইছা একজাম কেনেকুৱা হ'ল ভাইটি ভাল হ'ল একজাম ভাল হ'ল ঠিক আছে দিয়া আৰু এয়া আছিলে আজি ইংলিছৰ পৰীক্ষা চবৰে ভাল হৈছে বুলি কৈছে প্ৰায় ইজি আহিছে বুলি কৈছে যিসকলে কৈছে সেইসকলে ইজি হ'বই যি নহওক আজি এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ মাজতে আপোনালোকৰ আৰু নেক্সট কি আছে নাজানো কি এক্সাম আছে সেইটো আপোনালোকক দেখাম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ জয় আই অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ।